আমি কেইটা গোটেইখিনি মানে কামত ওলাই গুচি গ'ল 6 তাৰিখ তেতিয়া ৰাতিপুৱা মই ছোৱালীকেইটা ক'লো যে তহঁতি দুটাই আছ তাৰ মা কাম গ'ল আৰু সিও কাম কৰিছে তহঁতি ধানটো মিলি থোৱা আছে তই ঘৰত থাকিবি আৰু ছোৱালীটোক চাবি য'ত যাব নিদিবি এনেকৈ কৈ পেলাই মানে আমি কামত গুচি গ'লো তেতিয়া সেই ছোৱালীটো মানে ইয়াত বহি আছে সেই সৰু ছোৱালীটো মানে মানে কাঁহী বাতি ধুই আছে তো সেই বুঢ়াটো মানে আহিলে আহি পেলাই সুধিছে বোলে এই মা দেউতা ক'ত গ'ল তেতিয়া ছোৱালীটো কৈছে না মা দেউতা নাই বোলে কামলৈ গ'ল তেতিয়া মানে সুধি পেলাই সি মানে এইখিনিতে ফুৰি আছে তেতিয়া সি ভাবিলে মানে যাব নেকি তাৰপিছত সি মানে কাঁহী বাতি ধুই মানে এনেকৈ আহোঁতেই ছোৱালীটোক মানে এই ডাঙৰ ছোৱালীটোক মানে ইয়াতে লক্ষীক মানে দেখি নাপালে তেতিয়া সি ক'ত গ'ল এনেকৈ কৰি মানে কাঁহী বাতি এনেকৈ ধুই মানে সোমাওঁতেই মানে সেইটো দৰ্জা খোলা আছিলে তেতিয়া মানে ঢাকি থোৱা আছে তেতিয়া ছোৱালীটো মানে নাই বুলি কৈ আছে তেতিয়া ইয়াত কেনেকৈ সোমালে দৰ্জাটো যেনেকৈ ঠেলি দিলে নহয় তেতিয়া সেই মানুহজনক মানে পালঙত দেখি পাই গ'ল তেতিয়া সি মানে ভয় খাই গ'ল ঘৰতে মানে মতা মানুহ এটাও নাই তাৰপিছত সি মানে বাহিৰত ওলাই মানে পূৰা চিঞৰ বাখৰ কৰিছে নহয় তেতিয়া মানে সি ওলাই আহি পেলাই কাক বা নকবি দেই এনেকৈ কৈ পেলাই মানে ডাইৰেক্ট মানে বাইকটো লৈ পেলাই ডলা মাৰা পিনে পলাই গ'ল লাল মাথা আমাৰ বোকাহাটৰ ঘৰ এইটো কিমান বয়স হ'ব পাৰে বয়স মানে আপোনাৰ মানে 60 বছৰমান হ'ব নেকি চুলি তুলি পাকি গৈছে মানে এনেই চুলিটো মানে কিবা লগাই পেলাই ৰগা কৰি থয় তামোল বেপাৰ কৰে ন মানে আমাৰ এইটো এলেকাত নকৰে মানে আপোনাৰ মানে একদম মালাচী চাইডত এই চাইডতহে কৰে দাও ধৰা এইটো চাইডে সি বেপাৰ কৰে আমাৰ এই এলেকাত নকৰে সোনকালে আন তো কিবা হৈছে কোৱা না বোলে নাই বোলে মানে আমাৰ বোলে লক্ষী মাক বোলে ভিতৰত সোমাই পেলাই কিবা কিবি বোলে বুঢ়াটো কৰি আছে এনেকৈ কৈছে তেতিয়া মই মানে একদম কিবা নিচিনা লাগি গ'ল মই কৈছোঁ সেইটো লাল মাথাটো মই চিনি পাওঁ তেতিয়া মই বাইক লৈ আহিলোঁ আহি পেলাই দেখিছোঁ নাই তাৰপিছত মই তাতে ৰৈ আছোঁ যে মই পাম নেকি বোলো তাৰপিছত দেখি নাপালোঁ তেতিয়া ভাগিনক মাতিলোঁ ভাগিন তেতিয়া আহিলে আহি পেলাই কৈছোঁ মই এনেকৈ কথা বলচোন তাক বিচাৰি যাম তেতিয়া মালাচীলৈ হৈ গ'লোঁ তাৰপিছত আকৌ মুখনো সুধিলোঁ এই লাল মাথা কি মানে দেখি পালোঁ নেকি বোলে বোলে সেই মালাচীত বোলে কেন দোকানত বোলে সি বস্তা পেলাই তাতে আছিলে তেতিয়া গ'লোঁ গৈ পেলাই মানে এজনৰ পৰা নম্বৰ ল'লোঁ নম্বৰ লৈ পেলাই মই ফোন কাষত তেতিয়া মাতিছোঁ বোলে আজি নাযাওঁ মই পটক আহি পেলাই তই গুচি যাবি বোলে নাযাওঁ বোলে পইচা পাতি নাই মানে কেইদিনমান পিছতহে যাম এনেকৈ কৈ পেলাই পিছত আকৌ মানে মোবাইলটো কাটি দিলে তাৰ অকণমান মানে 10 মিনিটৰ পিছত মানে আকৌ ফোনটো লগাইছোঁ তেতিয়া মানে মোবাইলটো চুইচ অফ বুধন ওৰাং হয় আৰু বাইদেউৰ নাম মামনি ওৰাং তাকটো সাজায়ে দিব লাগে ফাঁচিয়ে দিব লাগে ফাঁচি দিলেহে ভাল হ'ব আজি আমাৰ ছোৱালীক কৰিছে 14 বছৰ আৰু এনে মানে ভাল ছোৱালীও নহয় মানে ককা বকা মানে য'ত ত'ত মানে বেমাৰত পৰি যায় এতিয়া আনোতে ইয়াত এই বাগানতে এতিয়া পৰি গৈছিলে আৰু একো বুজি নাপায় মানে খাবলৈ দিলে খাব মানে ভাত দে বুলি বিচাৰিলেও মানে ক'ব নোৱাৰে এনেকৈ টাইপৰ ছোৱালী আৰু সি বুঢ়াটো মানে অহা যোৱা কৰি থাকে কেতিয়াবা দোকানত মানে চিকৰ টিকৰ লৈ খাই বহে খুব মানে চাই থাকে আমিতো মানে তাৰ মনত কিবা ভাবি থাকে নেকি বুলি আমি নাজানো আপোনালোকৰ পুলিচত ইনফৰমেশ্যন দিলে নে দিলেও ষ্টেবলাইজ মানে সেইদিনাখন মানে এই হিমেন বাবু আছিলে তাৰপিছত তাত মানে কাগজপত্ৰ কৰা হ'ল তাৰপিছত পুলিচক দিয়া হৈছে তেতিয়া কালি আমি মানে তেতিয়া এই পুলিচৰ মানুহ লৈ পেলাই আমাক মানে মেডিকেল ল'লে এই ছোৱালীটোক মানে মেডিকেল কৰিব লাগে বুলি ক'লে তেতিয়া ডিফু নিলে ডিফুত মানে আমি মেডিকেল কৰিলোঁ তাত ৰাতি আপোনাৰ 10টামান বজাত ৰাতি আহি পাইছোঁ তেতিয়া সেই লাল মাথাক মানে পুলিচে মানে আকৌ মানে মেডিকেল নিছে তেতিয়া আমি ইফালৰ পৰা ওলাই গৈছোঁ তেতিয়া আমি চাইছোঁ এইটো আমাৰ ডালামৰা পুলিচ হয় তাৰপিছত দেখিছোঁ লাল মাথাক মানে বহাই থৈছে তাত এৰেষ্ট কৰিলে মানে হয় তেতিয়া আপোনালোকৰ ফেমিলিৰ পৰা কি দাবী কৰিব আমাৰতো দাবী কৰা মানে সেইটো হয় মানে মনত অলপ বেয়া লাগিছে মানে ইমান কমলীয়া ভাগৰ ছোৱালী আৰু এনেকৈ কৰিছে তাক মানে সাজাই মানে কি দিব লাগে মানে ডাইৰেক্ট ফাঁচি দিব লাগে এনেকৈ মানে আমাৰ ইয়াত নালাগে আৰু ডেকা ল'ৰা হ'লে বেলেগ কথা বুঢ়া পক্ষৰ মানুহ চুলি তুলি পাকি গৈছে 60 বছৰৰ উমৰৰ মানুহ হয় আৰু এই ছোৱালীটো 14 বছৰ ঠিক আছে আৰু তাক আহিবলৈ দিলেতো আকৌ বেলেগতো কৰিব সি সেইকাৰণে তাক ফাঁচি দিয়াটোৱে ভাল আছে ভাল হ'ব আৰু